हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। সকলোৰে চাগে বৰ্তমান ভালেই, মোৰো বাৰু ভালেই। আজি এটা মিনি ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বহুত দিনৰ মই ব্লগটো বনোৱা হৈছে, সেই তেন্তে সকলোৱে চাব বুলি আশা ৰাখিছোঁ ব্লগটো। আৰু আজি ব্লগটো বনোৱাৰ কাৰণ হ'ল, আজি যিহেতু ছট পূজা, সেয়ে ভাবিলোঁ আমিও ঘৰৰ পৰা চাকি জ্বলাই থৈ আহোঁগৈ আৰু আপোনালোককো দেখাওঁ আমাৰ সোণাৰী টাউনতে কিদৰে ছট পূজা পালন কৰে, মানে পাতে আৰু দূৰতো পতা হয়, কিন্তু আমি যাবলৈহে মানে অকণমান দূৰ যে, সেইকাৰণে নাযাওঁগৈ আৰু ওচৰতে যিহেতু পতা হয় তাতে চাকি তাকি জ্বলাই থৈ গুচি আহোঁ। আৰু প্ৰতি বছৰে যোৱা হয়। যোৱাবাৰো গৈছিলোঁ, কিন্তু ভ্লগহে দিব নোৱাৰিলোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বেগত লৈ লৈছোঁ আৰু কলপাত চাকি। এইফালে আমি গৈ আছোঁ আৰু ৰ'দটো পৰিছে অলপ অলপ কাটে। এইফালে ভণ্টি গৈ আছে। বহুত মানে লাজ পায় দেই তাই কেমেৰা আগত ওলাবলৈ, সেইকাৰণে লুকাই লুকাই যায় সদায়। এইফালে আমি পাই গ'লোহি আৰু মেইন জেগাডোখৰ। সেইফালে চাকি তাকি জ্বলাই ল'লোঁ আৰু আমিও। আপোনালোকে জানেনে ছট পূজা কিয় পালন কৰা হয়? ছট পূজাত হেনো সূৰ্য দেৱতাক পূজা কৰা হয়। মই জানামতে সূৰ্য দেৱতাৰ হেনো দুজনী পত্নী আছিলে, এজনীৰ নাম উষা আৰু আনজনীৰ নাম সন্ধ্যা। কিছুমানৰ মতে হেনো উষা দেৱীকে সতী মাইয়া বুলি কয়, কাৰণ হেনো সূৰ্য দেৱতাৰ তেওঁ সৰু ঘৈণীয়েক আছিলে, সেয়েহে সতী মাইয়াকে হেনো বোলে ছট পূজা হিচাপে পালন কৰে। আৰু কিছুমানৰ মতে ষষ্ঠী তিথিত হয় বাবে এই পূজা কৰা হয় বাবে এই পূজাক হেনো বোলে ছট পূজা বোলে। মই যিমানখিনি জানো আৰু সেইটোহে ক'লোঁ, আৰু যদি আপোনালোকেও বেলেগ কিবা ভাগে জানে তেনেহ'লে জনাবচোন কমেণ্ট বক্সত। আৰু ইমান ভালকৈও নাজানো, যিমানখিনি জানো সেইটোহে কৈছোঁ দেই। যদি ক'ৰবাত ভুলো হয় তেনেহ'লে ক'ব পাৰে আপোনালোকে। আৰু এইটো যিহেতু আমাৰ অসমীয়াসকলৰ পূজা নহয়, এইটো পূজা আচলতে বিহাৰ ঝাৰখণ্ডৰ মানুহৰহে। তথাপিও ভগৱানক বিশ্বাস কৰোঁ যেতিয়া চব পূজাই মই পালন কৰোঁ দেই। এইফালে সকলোৱে পূজা কৰি আছে, মই অলপ ভিডিঅ' কৰি দেখালোঁ আপোনালোকক। আচলতে হেনো এইটো পূজা একেবাৰে মানে গধূলিৰ পৰা আৰম্ভ হৈ একেবাৰে ৰাতিপুৱা সময়তহে শেষ হয়। আমি এতিয়া ঘৰলৈ বুলি উভতিছোঁ আৰু চেষ্টা কৰিলেও অকণমান দেৰি বহিলেও গধূলিয়ে হ'ব হ'ল এতিয়া।
ইয়াতে আৰু ব্লগটো সামৰণি মাৰিছোঁ। যদি মোৰ ব্লগটো চাই ভাল পায় তেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুনকৈ অহাসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। এতিয়ালৈ বাই বাই।